है ना, आज इस घास को मैं दूंगा और मेरे बच्चे ने इस घास का फल खाएगा रे बाबा। या কেনে বাহা মাছন বিছানে চেঙা এই জি নক বঢ়িয়া এতিয়া যাওঁ এতিয়া আমৰ গাছডাল ৰুই দিওঁ আৰু বাকী বাদ হ'বনে আমাৰ ডাল এটা হ'ব দি এতিয়া ৰুই দিওঁ আৰু পানী চানি দিবা লাগব আকৌ কাম নহ'ব কি হে দেখা কি ৰুইছে হেতু এই আম গাছ ৰুইছে তো আম গাছ আজি কি ৰুইছে তই বহুত দিন ৰুইছে তো গাছ মুগো হে আজি বিশ্ব পৰিৱেশ দিৱস হে বিশ্ব পৰিৱেশ দিৱস ও গাজি ৰুবা লাগে আজি ৰলো বহুতে কয় ৰুই দিছে বহুতে কয় ক'ৰ পৰা আনিলে তই ই তাৰ পৰা ঘেলি লৈছো তাৰ পৰা ঘেলি নিতে এটা ৰুইছে এনকে তো চবে ৰয় তই গাধা নেকি কৈছ তই কি গাধা কি গছৰ মানে কি গাছডাল ৰুলিয়ে হ'ল মাটিত পুতি দিলে এতিয়া গুটিৰে পাৰাই গুটিটো যদি থাকে মানুহ গাছ গুটি দি থাকে সেই গুটি যাব পাৰি তই হৱা গাছডাল তাৰ পৰা ঘেলি নিফেলাই তেতিয়া ৰুলি ইয়াতে পানী চানি দিলে মৰি যাব তাতে ভালকে থাকি লয় কথাটো ঠিকে কৈছে তই যে আজি ক'ৰবাত কলেজ যাবি পঢ়ি থকা চলি কলেজ যাব টাইম পানী দিব লাগে কেনেকৈ তই হেৰি কৰিবি পানী দিব নোৱাৰে মৰি যাব এই বিহু অনুষ্ঠানত তাতো দুইগিলাকে কৰে কাম নাই মই ভাবো এনেকে কৰি দিওঁ একে কথা সিহঁতো মানুহ মোৰ মানুহ ইয়া সিও মানুহ তো মানুহ ইয়ে বাত হাই তুম বিলকুল সহি কা এনে হয় কিন্তু গুটি পাৰে কেনেকে গাছ হৈ মই নাজানো নহয় গুটিটো ৰুই থৈ দিব লাগিব মাটিৰ তলত তেতিয়া হ'ব এনে মিছি মিছি গাছ ডাল কিয় বেয়া যেনে আমাৰ এটা গাছৰ পৰা পৰিল আমাৰ গুটিটো পৰা গাছ হ'ব সেই গুটিটো ৰুই থৈ দিবি গাছ হ'ব ভালকে নিবা লাগিব ঠিকে কৈছে দে তই এতিয়া তই ভালকে এতিয়া ৰুলি নহয় ভালকে পানী চানি দিবি মৰি মেলি আনি যাব আমাৰ তাতে ভালকে হৈছিল তাতে ভালকে হৈছিল তই বেয়া হ'ব নেকি একো নাই তই ৰুলিয়ে ৰ'ব দে আৰু পানী চানি দিবা পানী চানি দি থাকিবি সদায় পানী দিলে মৰবো বুজি পাইছা হাই গাইজ ভিডিঅ'টো জৰিয়তে আমি এইটো ক'ব বিচাৰিছোঁ যে আপুনি যদি গাছডাল মানে বিশ্ব পৰিৱেশ দিৱসত গাছ ৰুৱে গছ পুলি ৰোপণ কৰে তেতিয়াহ'লে মানে গাছডাল আনি পেলাই ৰুব হয় ঠিকেই কিন্তু যদি আপোনাৰ গাছডালত পানী চানি দিবলৈকে সময় নাই তেতিয়াহ'লে য'তেই আছিল গাছডাল তাতে থাকিব দিব তাৰপৰা উঘালি আনি কেনে মিছে মিচি ৰুই লাভ নাই যদি পানী চানি দিবৰ কাৰণে আপোনাৰ সময় নাই আৰু পানী নিদিলে গাছডাল মাৰাই যাব গতিকে পানী নিদিলে আনি আপুনি নানিব আৰু যদি গুটি সুটি আছে গুটিৰ পৰা যদি মানে আমৰ গছৰ গুটি থাকে সেই গুটি সুটি হ'লে ৰুব পাৰিব আপোনালোকে আৰু যদি ঘৰৰ বেয়া মানে ঘৰৰ কাষত থাকে গছডাল তেতিয়াহ'লে আপোনালোকে মানে যদি গছডাল মানে ভৱিষ্যত কাটা যায় মানে ঘৰ বনাওঁতে তেতিয়াহ'লে আপোনালোকে উঘালি কিনে বেলেগত ৰখ আৰু সদায় পানী দিব এইখিনিয়ে ক'লোঁ পানী চানি দি থাকিব এনে গছ ৰুই ৰুলে নহয় মানে তাক প্ৰতিপালন কৰক ভালদৰে আৰু বিশ্বখন সেউজীয়া কৰি তোলক